পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ ফাষ্ট পিচ, য'ত ভয়ংকৰ ফাষ্ট বলাৰৰ সন্মুখত যেতিয়া কোনো বেটছমেন টিকিব পৰা নাছিল, তেতিয়া ফিল্ডলৈ নামি আহিল এজন 16 বছৰীয়া কিশোৰ। হাতত বেট লৈ সেই ভয়ংকৰ ফাষ্ট বলাৰজনৰ সন্মুখীন হ'লহি সেই অকণমানি 16 বছৰীয়া কিশোৰ। সেই ভয়ংকৰ ফাষ্ট বলাৰজনৰ 150 কিলোমিটাৰৰো অধিক বেগেৰে অহা এটা বলে তেওঁৰ নাকত ভয়ংকৰভাৱে আঘাত হানিলে। নাকেৰে হুৰাহুৰে তেজ ওলাবলৈ ধৰিলে। সকলোৱে ভাবিছিল এই সৰু ল'ৰাটোৱে ভয়তে পেভিলিয়নলৈ ঘূৰি যাব। যদিও সি এটা সৰু ল'ৰা আছিল, কিন্তু তাৰ মনত এটা জেদ আছিল। সেয়েহে নাকেৰে হুৰাহুৰে তেজ ওলাই থকাৰ পিছতো সি কৈছিল, মে খেলেগা। বাকীখিনি হিষ্ট্ৰী। তেওঁ আন কোনো নহয়, ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। যদি সেই সৰু ল'ৰাটোৰ মাজত জেদ নাথাকিল হয়, তেন্তে সেইদিনা তেওঁ চেঞ্চুৰী মাৰিবলৈ নোৱাৰিলে হয়। বহুতে কয়, মোৰ মাজত একো টেলেণ্ট নাই, মই কেনেকৈ সফল হ'ম? যদি তোমাৰ জেদ নাথাকে, তেন্তে তুমি কেতিয়াও সফল হ'ব নোৱাৰা। আজি তুমি লিখি লোৱা, যদি তোমাৰ মাজত জেদ ভাৱ নাই, যদি তুমি জেদি নহয়, তেনেহ'লে তুমি কেতিয়াও সফল হ'ব নোৱাৰা। আৰু যদি তোমাৰ জেদ আছে, তেনেহ'লে এদিন তুমি সফল হ'বাই হ'বা। তাত কোনো টেলেণ্টৰ প্ৰয়োজনীয়তা নাহে। মনত ৰাখিবা, এই পৃথিৱীত তুমি যিটো বিচাৰা নাপাব পাৰা, কিন্তু যিটো তুমি যিকোনো মূল্যৰ বিনিময়ত পাবলৈ জেদ কৰা, সেইটো তুমি পাবাই। গতিকে যিকোনো কাম কৰাৰ আগতে সেই কামটো বা সেই বস্তুটো পাবলৈ মনত তুমি জেদ আনা। তুমি মনলৈ জেদ আনা যে তুমি যিকোনো মূল্যৰ বিনিময়ত সেই বস্তুটো তুমি পাবাই পাবা। তেতিয়াহ'লে দেখিবা তুমি এদিন সেই বস্তুটো পাবা। গতিকে যাৰ মনত জেদ ভাৱ নাই, যাৰ মনত ইচ্ছা শক্তি নাই, উইল পাৱাৰ নাই, সেই ব্যক্তিয়ে কিন্তু কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে। যদি তোমালোকে সফল হ'বলৈ বিচাৰিছা, তেনেহ'লে নিজৰ মাজত ইচ্ছা শক্তি জাগ্ৰত কৰা, নিজৰ মাজত থকা তোমাৰ উইল পাৱাৰ বঢ়াই তোলা, নিজৰ মাজত থকা তোমাৰ কনফিডেন্স লেভেলটো বঢ়াই দিয়া আৰু জেদ ভাৱ আনা যে মই যিকোনো মূল্যৰ বিনিময়ত এই কামটো কৰিম। আৰু তুমি এদিন দেখিবা তুমি সফল হৈছা। তোমাৰ ওপৰত ভগৱানৰ আশীৰ্বাদ থাকিব। যদি মনত প্ৰচণ্ড জেদ ভাৱ থাকে বা সমাজলৈ বুলি কিবা ভাল কাম কৰাৰ হাবিয়াস থাকে, তেনেহ'লে কোনো পৰিস্থিতিয়ে কাকো বাধা দি ৰাখিব নোৱাৰে। মনত থকা জেদ ভাৱ আৰু সমাজলৈ ভাল কাম কৰাৰ হাবিয়াসে এজন জন্মসূত্ৰে অন্ধ ব্যক্তিক 150 কোটি টকাৰ কোম্পানীৰ মালিক বনাব পাৰিলে। আৰু তাত তেওঁ এতিয়া বহুত ব্যক্তিক চাকৰি দিব পাৰিছে। হয়, মই ক'ব বিচাৰিছোঁ শ্ৰীকান্ত বোলাৰৰ কথা, যাক এদিন অন্ধ হোৱাৰ বাবে হায়াৰ ছেকেণ্ডেৰীত 98% মাৰ্কছ পোৱাৰ পিছতো কলেজত এডমিশ্যন দিয়া হোৱা নাছিল। কিন্তু মনত প্ৰচণ্ড জেদ থকাৰ কাৰণে আজি তেওঁ 150 কোটি টকাৰ কোম্পানীৰ মালিক। গতিকে বহি নাথাকিবা। জীৱনত যি পোৱাৰ সপোন দেখিছা, তাক যিকোনো মূল্যৰ বিনিময়ত পাবলৈ মনলৈ জেদ আনা। লক্ষ্য আজিয়ে স্থিৰ কৰি লোৱা। যদি এজন 16 বছৰীয়া কিশোৰে পৃথিৱীৰ সকলোতকৈ ফাষ্ট বলাৰজনৰ প্ৰতিটো বল নিজৰ জেদৰ বাবে বাউণ্ডেৰীৰ বাহিৰলৈ ঠেলি দিব পাৰিছিল, যদি এজন অন্ধ ব্যক্তিয়ে নিজৰ জেদৰ ফলত 150 কোটি টকাৰ কোম্পানীৰ মালিক হ'ব পাৰে, তেন্তে তুমি কিয় নোৱাৰিবা? মনলৈ জেদ আনা আৰু আগুৱাই যোৱা। চোৱা, সফলতা তোমাৰ বাবে ৰৈ আছে, মাত্ৰ চকু মেলি চোৱা। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰক, বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। ধন্যবাদ।